নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল নিবি জোনাক চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি মই ব্লগৰ বিষয়ে ইয়াত আলোচনা নকৰোঁ। আজি মই জবৰ বিষয়ে আলোচনা কৰিম। আপুনি দেখি আছে চেটিন ক্ৰেডিট কেয়াৰ নেটৱৰ্ক লিমিটেডত পোষ্ট খালী হৈ আছে। এয়া দেখিছে আপুনি পজিশ্যন হৈ গ'ল CSO এলিজিবল বট এণ্ড ফ্ৰেচাৰ বা এক্সপিৰিয়েঞ্চ আপোনালোকে থাকিলেও হ'ব, কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'লেও হ'ব, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলেও হ'ব। এতিয়া মই আপোনালোকক বুজাই দিছোঁ। চেটিন ক্ৰেডিট কেয়াৰ মাইক্ৰ' ফাইনেন্সে তেজপুৰত থকা মিছন চাৰিআলি পৰুৱা চাৰিআলি নৌপাওঁতে RD মটৰ্ছৰ নিচেই কাষতে থকা তেজপুৰ ৰিজনেল অফিচতে আপোনালোকে অৰ্থাৎ অহা কালিলৈ 6 তাৰিখ 2023 6 মে' আপোনালোকে কাইলৈ এপ্লাই কৰিব পাৰিব। আপোনালোকে লগত লৈ আহিব লাগিব, বায়'ডাটাখন লৈ আহিব লাগিব আৰু আপোনালোকে যদি পাৰে অৰিজিনেল ডকুমেণ্ট লৈ আহিব। যদি নোৱাৰে একো আপত্তি নাই। ইণ্টাৰভিউ দিবলৈ হ'লে আপোনালোকে প্ৰায় 9:30 বজাত আহি পাবহি লাগিব। আৰু যদি আপোনালোকে লখিমপুৰৰ পৰা যাব বিচাৰে তেতিয়াহ'লে আপোনালোকে মিছন চাৰিআলিত নামিব পাৰিব। মিছন চাৰিআলিৰ পৰা প্ৰায় 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ ভিতৰত হ'ব। যদি যোৰহাটৰ পৰা আহিব বিচাৰে বা গোলাঘাট যোৰহাট সৰুপথাৰ পৰা আহিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ নিচেই কাষতে বা পৰুৱা চাৰিআলিত পাৰ হয়। ধন্যবাদ। জয় অসম।